অনন্ত শইকীয়াৰ বাৰীখন সঁচাকৈ আদৰ্শ বাৰী। আমি 19 ছেপ্টেম্বৰ দিনাখন ভিজিট কৰিছিলোঁ, আপোনালোকক দেখাই আছোঁ। এইজোপা কলি যাম। এইজোপা কি গছ ইমান ধুনীয়া দেখিবলৈ? এইজোপা হেৰি আপোনাৰ ৰঙাজোপা। এইজোপা বনাইছে মাছৰ লগত বনাইছে। এইটো টেঙামৰা হেৰি দেই পনিয়ল গছো আছে পনিয়ল। আমি এইজোপা মই তলত এইকাৰণে ডালটো ৰাখি দিছোঁ, এই হাতেৰে চিঙি থব পাৰি তাৰমানে লগা টাইমত। সেইজোপা শিলিখা মাটিত নপৰে। ক'লা যাম খেল আছে। এইজোপা গছবোৰ আছে মই দেখাই দিছিলোঁ। ফিচাৰী আৰু পিছপা নাম কি গছ কোৱাচোন? এইটো আহৈ গছ বুলি কয়। বৰ ধুনীয়া টিম্বাৰ, কাঠ বৰ ধুনীয়া। আহৈ বিভিন্ন প্ৰজাতিৰ কল আছে ন? নেমুবিলাক আছে, নেমু চব নেমু আছে। এইবিলাক ফুল আছিলে, এইটো একদম আমাৰ থলুৱা চেনী চম্পা ফুল। এইবিলাক দিছে চেনী চম্পা ফুল। চেনী চম্পা ফুল এতিয়া নুগুনাই নি? নাই, এতিয়া খতম হ'ল। খুব ধুনীয়া তাৰমানে ফুলৰ পৰা এইটো হৈছে, ফুলৰ পৰা গুটি হৈছে। সেই বকুলে আছে নেকি ফুলিবলৈ। বন্ধুৰ আদৰ্শ বাৰীলৈ যোৱাটো মোৰ বাবে প্ৰকৃতিৰ সৈতে এক সংযোগ স্থাপনৰ উত্তম উপায় পালোঁ। শুদ্ধ বতাহ, দৃশ্যপট আৰু বন্ধুৰ সৈতে মানসম্পন্ন সময় উপভোগ কৰিছিলোঁ। সঁচাই বৰ ভাল লাগিল। প্ৰকৃতিৰ মাজত আৰু চহৰ অঞ্চলৰ পৰা আঁতৰত থাকিলে মানসিক চাপ কমোৱাত নিশ্চয়কৈ হয়। বৰ ধুনীয়া দেই, দেখিবলৈ বৰ ধুনীয়া। এইবিলাক খাবলৈ কেনেকুৱা? খাবলৈ ধুনীয়া, টেঙা হ'লেও ধুনীয়া। ইয়াৰ স্বাস্থ্য বহুত ভাল। তলত পৰি গৈছে আৰু অমিলাচি ডালচেনি আছে, এতিয়া চাব যাব নালাগে ভাত খাব। বন্ধুৰ এই আদৰ্শ বাৰীখনত বিভিন্ন ধৰণৰ গছ বিৰিখ, ফল মূল বা ফুল দেখি ইমান ভাল লাগিলে, সঁচাকৈ মন নভৰে, চাই আমনি নালাগে। কিছুমান আপুৰুগীয়া গছো দেখিবলৈ পালোঁ আৰু কিছুমান গছ নোহোৱা হৈ গৈছে আমাৰ অসমৰ পৰা বা আমাৰ অসমীয়া সমাজত সাধাৰণতে যিবিলাক আমি ব্যৱহাৰ কৰিছিলোঁ। এই গোটেইবিলাক চাই আমি কামিনী কাঞ্চন খৰিকা যায়। ফুলা সময়তো বিৰাট ধুনীয়া লাগে ন? এতিয়াও ফুলে নে? দিয়াচোন এপাহ। খৰিকা যায়, ফুলি আছে। খৰিকা যায়, কামিনী কাঞ্চন ডাঙৰ হ'ব চাগে। এইটো ফুলি আছে কামিনী কাঞ্চন। কামিনী কাঞ্চন ঘৰলৈ গ'লে ধুনীয়াকৈ যায়। এইজোপা কামিনী কাঞ্চন। ছোৱালীজনী আমাৰ ঘৰৰ বাৰীখন বুলি বাৰীখনৰ গছ গছনি বুলি এটা আৰ্টিকল লিখিছিলে। এইটো মানে বহুত পপুলাৰ। বহুত স্কুল টাইপৰ ষ্টুডেণ্টে ফোন কৰিছে। আমি তেতিয়া ভাবিছোঁ টেষ্টটো চবেই ভাল পায়। এইটো হৈছে অনন্তৰ ঘৰ দেই। আজি অনন্তৰ ঘৰত আহিছোঁ, বহুত বস্তু দেখা পালোঁ আৰু চাবলৈ আছে। যিবিলাক বস্তু আমি নিজেতো ব্যৱহাৰ কৰি পোৱাই নাছিলোঁ, কিন্তু জানো, নামবিলাক শুনিছিলোঁ। সেইবিলাক বস্তু আজি নিজ চকুৰে দেখা পাইছোঁ, ভাল লাগিছে। সকলোবিলাক দেখাই আছোঁ। বহুত জেগাত কেতিয়াবা মই এক্সিবিশ্যনো কৰিছোঁ। এইবিলাক সাংঘাতিক হেণ্ডিক্ৰাফ্ট, এইবিলাক প্ৰায় 150 বছৰ হৈছে। আৰু আছে একদম মানে কিছুমান ফটোহে আছে। বাজি আছিলে, সেইটো বাজি আছিলে, এইটো বাজি থাকে। অলপ দিন বজোৱা নাই, এইটো ৰেকৰ্ড প্লেয়াৰ আছে। পিনবিলাক এইবিলাক মাজত নাইকিয়া হৈছে। আমাৰ মানে কি হ'ল, এচিটোৰ ভিতৰত ঘনচিৰিকা সোমালে, এওঁ সেইটোৰ পৰা আৰম্ভ কৰে। এই ঘনচিৰিকাৰ ইমান উৎপাদন, ঘনচিৰিকা পুহিব লাগে। ঘনচিৰিকাবিলাক আছিলে যে মানে বাকচ বনাই দিছিলোঁ। তাৰপাছত মই স্কুল কলেজবিলাকত যাওঁ, এৱাৰনেছ কেম্প কৰোঁ, সিহঁতক বক্সবিলাক মই ডনেট কৰোঁ। এইবিলাক টেলিভিশ্যন চেনেলবিলাকত দিবলৈ ল'লে আৰু তাৰপৰা মই স্পীচ দি থাকোঁ কলেজ চলেজবিলাকত। ডাকু কনজাৰ্ভেশ্যন আৰু সৌম্যদীপ দত্তৰ নাম হৈছে নহয়।
সমুদ্ৰটো মোৰ তাত খুব আহি থাকে আমি একেলগে কাম কৰোঁ বহুত মানে বায়োডাইভাৰ্চিটি ওপৰত সমুদ্ৰটোৰ তলত মই কাম কৰোঁ এই নিকামলৈ আহিছে যোৱা মাহত বান্দৰটো কি হৈছে বান্দৰ এতিয়া চাওক আমাৰ এইখন চব আছে আমাৰ ঘৰত কম আহে কিন্তু মোৰ ইমান ফুটছ আছে বান্দৰে খাই শেষ কৰিব নোৱাৰিব একদম খতম কৰিব নোৱাৰিব মানে মানুহেতো নোৱাৰি খাব এতিয়াও দেখিব চৰাই আহি খাই আছে আপোনাৰ সেই যে বস্তুবিলাক নাইকিয়া হৈ গৈছেতো মানে কাঠনিবিলাক আমাৰ ইয়াতে চব ক্ষুদ্ৰ চাকৃতি হৈ গ'ল কাঠনিবিলাক নাইকিয়া হৈ গ'ল মই এইটো লাইনত কাম কৰি আছোঁ আপোনাৰ এতিয়া নৱোদয় বিদ্যালয়ৰ ভিতৰত ডাঙৰ এটা এৰিয়া মই প্ৰজেক্ট কৰি আছোঁ আপোনাৰ এইবিলাক গছ নাইকিয়া হৈ গ'ল মই এইবিলাক লগাই আছোঁ এইবিলাক টেলিভিশ্যন চেনেলত দৈনিক অসমতো লিখি থাকে আপোনাৰ ফটোও দিছে মোৰ ফটোও দিছে আৰু এতিয়া দিছে স্পেচিয়েলি দৰবিঘা মাটি দিছে এইটো হৈছে পলহ জকাই লেহেতি বুলি কয় লেহেতি বাঁহৰ লেহেতি পানী সিঁচে পানী সিঁচা এইটো মিঠানল এইটো এনেকে এই লেহেতিৰ পিছতে বগীটিংবিলাক বেকা কৰি মানুহে আৰম্ভণি কৰিছে তাৰ আগৰ বগীটিঙৰ আগৰ ভাৰ্চন এইটো জকা বুলি কয় এইটো পিতলৰ হেৰিয়ৰ হয় এইটো পিতলৰ জকা হয় এইটো আৰু এইটো কাঠৰটো এইটো মধুনা বুলি কয় ইয়াতে মিঠাতেল কেনেকে তৰে মিঠাতেল মানে কি হ'ল ইয়াত সৰিয়হ ইয়াত হেৰি ভাজি পেলাই ইয়াত ভৰাই পেলাই ইয়াত দিয়ে আৰু ইয়াত টক্টা দি পেলাই মানুহ উঠি দিয়ে একদম এইটো হেঁচা নাভাগে এইপিনে ওলাই নাভাগে এই বেটৰটো নাভাগে চেপেটা হৈ যায় সেই দুটা আছে দুই ধৰণৰ চেপেটা হৈ যায় তাৰপিছত এইবিলাক হেৰি আছিলে এইটো অনন্তৰ লাইব্ৰেৰী কিতাপৰ লাইব্ৰেৰী আৰু লাইব্ৰেৰীটোৰ নাম বৰ্ণালী লাইব্ৰেৰী অনন্ত আজি এতিয়া আমি অনন্ত ঘৰত খাবলৈ বহিছো পাতিহাঁহ এজনী মাৰিছে আৰু এতিয়া অনন্তৰ মিছেছ অনন্তৰ মিছেছ আৰু মোৰ মিছেছৰ নাম একে মানে অফৰ অনন্ত অফৰ অজয় আৰু এইটো কাৰণে ৱাইফবিলাকৰ নামটো বৰ্ণালী ফালে আৰু এয়া হৈছে ভাই বোৱাৰী অনন্ত শইকীয়াৰ গৃহিণী বৰ্ণালী শইকীয়াই বৰ সুস্বাদু খাদ্য বনায় আৰু হাঁহ ডেকেৰুৱা হাঁহ মাংস লগতে মাছ খুব ধুনীয়াকৈ বনাইছে চুঙা দৈ খুৱাইছে ঘৰৰ গাখীৰ খুব টেষ্টি সঁচাকৈ বিৰাট ভাল লাগিলে অনন্ত তৃপ্তিৰে ভাত সাজ খালোঁ অনন্ত ঘৰৰ পৰা বিদায় লোৱা সময়ত অনন্ত পৰিবাৰে এটোপোলা চাউল লগতে নিজৰ বাগিচাৰ চাহ আৰু অনন্তই 3জোপা গছ বৰ্ণালীক উপহাৰ হিচাপে দিলে ইমান ভাল লাগিলে কিদৰে ধন্যবাদ জনাওঁ থেংক ইউ ছ' মাছ অনন্ত